বাপৰে ঠাণ্ডা একদম কি যে ঠাণ্ডা আৰু পুৱাই গা পা ধুই আহিলোঁ একদম মূৰ চুৰ জিকাই মিলি আৰু কি জানানে ইমান ঠাণ্ডাত মই পুখুৰীৰ পানীৰে গা ধুই আহিছোঁ এতিয়া মই মুখত কিবা কিবি ঘঁহোঁ কিবা মানে বেলেগ একো নহয় এছপলি নুঘলিলে নোৱাৰোঁ গাইজ ইমান ঠাণ্ডা নমস্কাৰ বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো খবৰ ভালে বাৰু আৰু আজি আমাৰ ঘৰত আছে পূজা মানে গ্ৰহ পূজা নৱগ্ৰহ পূজা আৰু ভিডিঅ'টো একেবাৰে আৰম্ভ কৰি দিলোঁ এতিয়া একদম পুৰা ঘৰ চৰ মোচা মিলা হৈ গ'ল গা পাটো ধুই আহিলোঁ কেতিয়াবা তো এতিয়া আমাৰ পৰিৱেশটো দেখুৱাইছোঁ তো সেইফালে আমাৰ পূজাৰ কাৰণে নৱগ্ৰহ পূজাৰ কাৰণে যিখিনি যোগাৰ লাগে মানে গুণকে যেনেকৈ কৰিব দিছে মানে আনিব দিছে তেনেকৈ আনি মেলি থৈ দিয়া হৈছে কেৱল চাউল গিলাচকেইটা নহয় বাকীখিনি গোটেইখিনি পূজাৰ সামগ্ৰী হয় আৰু এইফালে মই চাহ বনাব ধৰিছোঁ দেখিছেনে চাহৰ উতল মানে পুৱাই কোনেও চাহ খোৱা নাই সেইকাৰণে সকলোৰে কাৰণে চাহ বনাবলৈ আৰু সকলোকে চাহ তাহ দি মেলি এতিয়া মই নিব আহিছোঁ ওলকবি মানে সকলো ধৰণৰ পাচলি অনা মিলা হৈ গৈছে আজিৰ কাৰণে কিন্তু ওলকবি অনা নাই যিহেতু ঘৰৰে ইমান ধুনীয়া ধুনীয়া ওলকবি আছে সেইটো কাৰণে আৰু তাকে নিবলৈ আহিছোঁ দুটা এয়া দেখিছেনে কি ডাঙৰ হৈছে আৰু একেবাৰে সাৰ চাৰ নিদিয়া ওলকবি হয় বহুত ৰুইছিলে তাৰে এইখিনিহে ৰৈছে এতিয়া খাই মিলি আৰু এইফালে মোৰ পাচলি কটা মিলা হৈ গ'ল অকল মই নহয় মামীও কাটি দিলে আৰু ময়ো কাটি মিলি হেল্প কৰি দিলোঁ আজি মোৰ পিছে ৰন্ধাপাল নহয় কাৰণ মামী আহিছে যিটো মামী আৰু খুৰীমাই মিলি পিনে বনাব আৰু এইফালে আমাৰ ফুচু কলিজা তাই অকণমান দুষ্ট হৈছে মাই দুখ পাইছা না তই পাইছা দে নখত লাগছে মই পাকঘৰত আঞ্জা কাটি থাকোঁতে আহি পালে আজি পূজাৰী আজি এখেতে পূজা ভাগ আগবঢ়াব তো এতিয়া একদম পুৰা মই আঞ্জা কাটি মেলি আহিলোঁ আৰু লগতে পূজাৰীও আহিলে পূজাৰ কাম আগবঢ়াই আছে এতিয়া মোৰ ড্ৰেছটো চেঞ্জ কৰি লওঁ তো এনেকৈয়ে আছোঁ ন তেতিয়াৰ পৰাই তো এতিয়া কাপোৰটো পিন্ধি পিনে আপোনালোকক লগ পাইছোঁ ঘৰত কিবা এটা প্ৰগ্ৰেম হ'লে যে কিমান কি কাম হ'লে হিচাপ নাইকিয়া হৈ যায় আৰু তাতে আজি হ'ল পূজা তো কিমান কি যে কাম কাপোৰটো চেঞ্জ কৰি মিলি চাতি ধূপ জ্বলাই মিলি আৰু লগতে পূজাৰীকো কিবা কিবি হেল্প কৰি মিলে এতিয়া মই ধূনাৰ সাজটো লগাই মিলি চাৰিওপিনে ঘূৰাই দিছোঁ ঘৰৰ আৰু যাতে বেয়া গ্ৰহই আমাৰ ঘৰৰ পৰাই নাশ হৈ যায় ওলাই যায় তাকে ভাবি পিনে আৰু এইফালে বাটৰ পিনেও আহিছোঁ অকণমান ঘূৰাই মিলি দিবৰ কাৰণে যাতে ধূনাৰ সুগন্ধিটো একেবাৰে বিয়পি পৰে মোৰো ধূনাৰ সাজ ঘূৰোৱা মিলোৱা হৈ গ'ল আৰু এইফালে দেউতাই পূজা ভাগ আগবঢ়াব আজি তাকে কিবা কিবি নিয়মবিলাক কৰি আছে আৰু এইফালে আমাৰ সূৰ্য মামাই যিহেতু ৰ'দ দি দিছে আৰু বাৰিষাখনত বিৰাট বেছি ৰ'দ পৰে সেইকাৰণে দুখন বিচনা চাদৰ দি থৈছোঁ যাতে ৰ'দৰ পৰা হাত সাৰিব পাৰোঁ এইফালে আমাৰ গোটেইখিনি কাম কৰি মিলি ময়ো বহি গৈছোঁ একেবাৰে পূজাত আৰু চবকেইটাই বহিছোঁ এইফালে আমাৰ ঘৰৰ মানুহ বাইদেউ মা ভাইটি সেয়া মামাহঁতৰ আইতা খুৰীমা আৰু সেইফালে আছে মামী আৰু এইফালে আছে আমাৰ ফুচু কলিজাক দেখুৱালোঁ হাই দিব দিছোঁ তাই পূৰা হাঁহি চাওক না কি ৰকম হাঁহি দিছে আৰু ময়ো এনেকৈ অকণমান ভিডিঅ' কৰিছোঁ যিহেতু পূজা কৰি আছে ন চাউণ্ড মানে কৰিব নোৱাৰোঁ সেইকাৰণে ভইচ অভাৰ কৰি দিছোঁ আৰু কৃষ্ণ কৃষ্ণ ভগৱান এতিয়া এটা কথা যাৰ ঘৰত ভায়েক বনীয়েক আছে ন সেইখন ঘৰে মানে জমি থাকে আমাৰো মানে তাৰে ব্যতিক্ৰম নহয় এয়া ভাইটি আৰু মোৰ কিমান কি যে লাগে আৰু এদিনত যদি কাজিয়া হিচাপ কৰিব যাওঁ হিচাপ নোহোৱা হৈ যাব আৰু তাৰ লাষ্টটো চাক না ভিডিঅ' কৰাৰ কাৰণে এনেকুৱা হৈছে এতিয়া পূজাত বহি আছে উঠি যাব নোৱাৰে মাক কয় মা এইক মাৰিম দে কিন্তু এনেকুৱা আৰু চাওকচোন তো তাক মানে জোকাই পিনে ভাল লাগে কিন্তু সি আৰু এই চুলি তুলি টানি কিবা কৰি দিয়ে আৰু ভিডিঅ' কৰিলে তাৰ মানে বিৰাট খং উঠে যদি কেতিয়াবা উঠিছে একদম পূৰা অশান্তিত আৰু এইফালে মামাহঁতৰ আইতা ह्रीं 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 सूर्याय नमः ओम
ওম অয়ং অয়ং ক্লিং ক্লিং সময় নমঃ সময় নমঃ ওম ওম হুম ওম আমাৰো ঘৰৰ মানুহকেইটাক এনেকৈ মন্ত্ৰ বুলিব দিলে কিবা কিবি কৰি কিনে সেৱা কৰিব দিলে যেনেকৈ কৈছে তেনেকৈ কৰিলোঁ আৰু গ্ৰহ পূজাটো এনেই নকৰে ন গ্ৰহগতি বেয়া হৈ থাকিলে কৰে সেইটো কাৰণে আমাৰ ঘৰত মানে কাৰোৱে মানে এটা ঠিক চলি থকা নাই সেইটো কাৰণে কৰিব দিলে আৰু মনৰ শুদ্ধিৰ কাৰণে কৰি দিলোঁ আৰু সেনেকৈ গ্ৰহ মানে মন্ত্ৰ চন্ত্ৰ মাতি আমাৰ হৈ গ'ল পূজা সমাপ্ত এতিয়া সেৱা চেৱা কৰি এতিয়া নিৰ্মালি আৰু লগতে ফুট ল'ব আছে তাকে এতিয়া ল'বলৈ গৈ আছোঁ এইফালে আমাৰো সেৱা কৰা হৈ গ'ল আৰু লগে লগে দিব লাগিলে প্ৰসাদ আৰু প্ৰসাদ দি মেলি আছে আৰু কোনোবা আহিছিলে তো কেপচাৰ কৰিবই নোৱাৰিলোঁ কাৰণ কিবা কিবি কামত ব্যস্ত হৈ আছোঁ যিটো আৰু এইফালে ময়ো প্ৰসাদ খাই দিওঁ আৰু এইটো হৈছে কলৰ দনা আৰু এইফালে আছে ভোগ তো প্ৰসাদ খাই মেলি আপোনালোক লগ পাইছোঁ অ'কে ৰাইজ এতিয়া আমাৰ একদম পূৰা ভাত পানী খোৱা মেলা হৈ গ'ল আৰু একদম পেটটো সন্তুষ্ট কৰি দিলোঁ বাকী ফুটটো মোৰ ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে গ'ল আৰু এইটো গোলাপ ফুল কি নিবা লাগে মায়ে আনিছে কাপোৰ হেপী নিউ ইয়াৰ এদি তো কাপোৰ ধুই দিছিল আজি আৰু ময়ো নিবা আহিছোঁ না মই লৈ যা কাপোৰ এয়া একেবাৰে কাপোৰ চাপোৰ লৈ মেলি আহি দিছোঁ আৰু গোলাপ ফুল আজি এটা নতুন বস্তু শিকিলোঁ মানে পূজাত হেনো গোলাপ ফুল নিদিয়ে সেইকাৰণে এনে যোৱাতকৈ মই লৈ দিছোঁ কাণত ঐ তা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ বুলি হেপী নিউ ইয়াৰ বুলি এই নাজনো আহিব এইগিলা ক'বা মই হেপী নিউ ইয়াৰ বুলি হেপী নিউ ইয়াৰ নাজানো আকৌ ক'বা খোৱা মুখখন এজি লৈ আহিছোঁ আজি পুৱাই কি দিছে পুৱাই আজি কি দিছে পুৱা চাহ নহয় আমাৰ চাউলৰ নহয় পুৱাই ৰাতিপুৱাই কি দিছে আজি বতৰটো কেনাই কুৰি কুৰি কি হৈছে মাৰ খংচি মাকো বেয়া কথা এতিয়া কুৰি দিছে না আৰু কি কবি কোৱলি দিছে কুৰি দিছে কুৰি তাৰ পৰা আস্তে 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 ভাঙি আছে ৰ'দো আহি আছে আৰু জিঠেৰ ঘৰো পালো নাকি জিঠেৰ ঘৰো পালো জিঠেৰ ঘৰো পালো গা ধুলো চাহ খালো আৰু সেনেকৈ আইতা আৰু মামীও যাব ওলালে মামাই নিব আহিলে আৰু কি জানে না আইতা যিহেতু আগৰ মানুহ হয় সিমান কথা মানে ক'বলৈ নাজানে আগৰ মানুহ যেনেকৈ পায় তেনেকৈ কয় মোৰ শুনি পিনি বিৰাট বেছি হাঁহি উঠে সেইকাৰণে ভিডিঅ' কৰিলোঁ তো আজি হ'ল নেক্সট ডে এতিয়া ৰাতিপুৱা 8:30 বাজিলে আৰু একদম ওলাই মেলি ৰেডি গা পা ধুই একদম গোটেইখিনি কাম বন কৰি মেলি আৰু ঠাণ্ডা একদম কেৱল চুৱেটাৰটো এবিনে লাগে মানে গা নোধোৱালৈকে ঠাণ্ডা লাগি থাকে আৰু যেতিয়া মানে গা ধুই দিওঁ ঠাণ্ডাটো নোহোৱা হৈ যায় আৰু এতিয়া যাব ওলাইছোঁ টাউনলৈ মানে কিবা কিবি কাম আছে আৰু লগতে ইমান মাহৰ মূৰত যিহেতু ব্লগ ষ্টাৰ্ট কৰিছোঁ আপোনালোকক ঢেৰ কথা ক'ব লগা হৈছে ইমান দিনৰ কথা মানে কি কৰি আছোঁ কি কৰা নাই তো সকলোবিলাক পিছত এদিন কম মানে এটা ব্লগ বনাই পিনে তো এতিয়া যিহেতু পুৱা হৈ আছে ভাত তাত খাবৰ মন নাই কিন্তু ভাত বনোৱা হৈ গৈছে এতিয়া চাহকে ধৰোঁ আৰু এইটো মগজ চাহ তাৰপিছত আৰু কিবা কিবি আছিলে লাৰু চাৰু কিন্তু নাখাওঁ এতিয়া আৰু আহি পিনে খাম এতিয়া চাহটো খাই লওঁ ঠাণ্ডা লাগি থাকে না অলপমান তো তো এয়া একদম পুৰা ৰেডি ধুবলক আৰু কৃষ্ণ ঘৰৰ পৰা ওলাই যেতিয়া মন্দিৰটো দেখোঁ একেবাৰে মনটো শান্তি লাগি যায় ভগৱান যে একেবাৰে মোৰ ওচৰত আছে তেনেকুৱা ফিল হয় তো ভগৱানক সেৱা কৰি মেলি আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ এয়া চৰ্দি লাগি যায় পুৱা উঠি সেয়া বিল পাই গ'লোঁ আহি আৰু কি জানেনে এতিয়াও কুঁৱলী মানে এৰাই নাই মানে এইবোৰ ভিতৰৰ পৰা গৰম উঠি আহিছে চুৱেটাৰটো পিন্ধিছোঁ যে আৰু এফালে চাইকেল চলাই আছোঁ কিন্তু পিন্ধি নগ'লেও বেয়া দেখি ন সেইটো কাৰণে আৰু কি জানেনে এইযোৰ গ্লাছ নতুনকৈ লৈছোঁ মই যিটো চাইকেল লৈ আপ ডাউন কৰি থাকোঁ চকুত খুব বেছি ধূলি লগতে বতাহে হয় আৰু কেতিয়াবা যে বিলৰ মাজতে বোকা সোমায় সেইটো
কাৰণে চশমাযোৰ বিৰাট বেছি কাম দিয়ে আৰু মোৰ আগতে খুব বেছি লাজ লাগিছিলে আৰু চশমা পিন্ধিবৰ কাৰণে তো এতিয়া পিন্ধি আছোঁ আৰু বলক আৰু এয়া দেখিছেনে ধূলি তাণ্ডৱ নৃত্য এয়াতো একোৱেই নহয় আৰু যি কিছুমান জেগাত ইমান বেছি ধূলি বাপৰে সেইটো কাৰণে চশমাযোৰ মোৰ খুব বেছি কামত দিয়ে এয়া একেবাৰে ডাইৰেক্ট ঘৰ পালোহি এতিয়া 4:20 মান হ'ল এই মাত্ৰ আহি মুখ চুখ ধুই মিলি একদম পুৰা অকণমান স্পলিং খুলি লৈছোঁ আৰু ভাত খাওঁ এতিয়া বৰ্তমান ভোক লাগিছে বাহিৰৰ পৰিৱেশ একদম আন্ধাৰ আন্ধাৰ কি আহিলোৱে নামি ঠাণ্ডা লাগছে মস্ত কিয় গাড়ী খেদব লাগে ক'ত আছে বাটত ঠাণ্ডা ঠাণ্ডা কুল কুল আৰু একদম ভাত খোৱালৈকে আন্ধাৰে গ'ল ঐ গৰু খেৰ খাবা পোৱা নাই নেকি তই অ'কে ৰাইজ অলপমান বাটৰ ফালে আহিছোঁ ঠাণ্ডা ঠাণ্ডা একদম আমাৰ ৰাস্তা একদম পূৰা ক্লিয়াৰ কৰি দিছে বনাই মেলি আৰু এয়া মাঘ বিহুৰ আয়োজন ভোগালী বিহুৰ প্ৰস্তুতি মেজি কালি বনাইছে এইখিনি বাকী না ল'ৰা চৰা কটা হৈছে আৰু ভৰাব আছে আৰু বেছি দিন নাই মাঘ বিহুৰ কাৰণে ঘৰৰ পৰা বাহিৰে ওলাব নোৱাৰা হৈছোঁ মা দেউতা যিয়ে নহওক মই মানে বাহিৰ হ'লে আমাৰ এই ফুচুলি আগে লগ দিয়ে এয়া ওলাই দেখা পাইছে যে সেইকাৰণে দৌৰি আহিছে তাইৰ হাঁহি চাক নাই আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগতেও ভিডিঅ' বনাইছিলোঁ যি মই যি এতিয়া বহুত দিন বনোৱা সেইফালেৰে আমাৰ ৰাস হয় তো এই চাওক কুঁৱলী পৰি গ'ল ৰাস্তাত আৰু এতিয়া আমি আৰু ঘৰ যাওঁ ন এই সেইফালৰ পৰা একবাৰ আহোঁ আৰু ঘৰ যাওঁ বাই বাই দিছোঁ ন